এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি তাৰমানে বিশেষ কাৰণত ভিডিঅ'টো বনোৱা হ'ব। আপোনালোকক আজি গাঁওখনে দেখাম বুলি ভাবিছোঁ। যিহেতু বহুতেই কমেণ্ট কৰি কৈ আছে আৰু বহুতেই কৈ আছে কি গাঁৱৰ ভিডিঅ' লাগে আৰু ঘৰৰ ভিডিঅ' লাগে, আমাৰ ঘৰত ভিডিঅ' লাগে, গোটেইবোৰ দেখা পাব আজি। চাই থাকিব শেষলৈ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ পথাৰৰ পৰা। গাইছ, এইবিলাক হৈছে ধান। এইবিলাক ভাবকচোন কিমান কষ্ট কৰি খেতি কৰিছে। এইবিলাক চাওক আপোনালোকে কিমান কষ্ট কৰি খেতি কৰিছে। তাৰে পিছত যায় আমি এইকেইটা এই খেতি চাউলৰ কাৰণে আমি সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে, পুৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে, আজি পথাৰে মাতে, আজি পাহাৰে মাতে। কাতি আঘোণ মানত কাটিব এইবিলাক। কিমান ধুনীয়া পৰিৱেশ, গাঁৱৰ পৰিৱেশ চাওক আপোনালোকে। আৰু বাকী আমাৰ ৰাস্তাবিলাক দেখাই আছোঁ আপোনালোক। এইটো ৰাস্তাতে হ'লেও আমাৰ ঘৰ পাব। এইটো কলেজ ৰোড হয়, কলেজ হৈ এনেকৈ আহিব পাৰি। আৰু এটা ৰাস্তা দেখাই আছোঁ আপোনালোক। ৰাস্তা চাওক না, গুলি ৰাস্তা আমাৰ গাঁৱৰ, মাটি খচিবই নালাগে। এইটো ৰাস্তাতে ডাইৰেক্ট হাৱৈ উঠিব পাৰি। বাকী এইটো হৈছে আমাৰ ৰাস্তা। আমাৰ ঘৰত যাই আছোঁ মই এতিয়া, দেখাই আছোঁ ঘৰৰ ভিতৰত। আপোনালোকৰ ঘৰৰ দৃশ্যটো দেখাই আছোঁ। এইটো হৈছে আমাৰ ঘৰ। যিহেতু আমি ইমান ধনীও নহয়, চিম্পুল আৰু। এইখন হৈছে মোৰ বাচন্তি 2.0। বাকী ভিতৰলৈ যাই দেখাই আছোঁ। লাইটটো দি লগাইছ, যিহেতু আন্ধাৰ। এইটো এটা মোৰ ৰিলছ বনা লাইট LED। বাকী এইবিলাক চাই লওকচোন ঘৰৰ দৃশ্যটো কেনেকুৱা পায় আপোনালোকে। বাকী এইটো হৈছে আমাৰ পাকঘৰ। ইমানো ধনী নহয়, কিবাকে চলি আছোঁ আৰু খাই লৈ কিবাকে। যিহেতু বহুত দিন মই ভিডিঅ' দিব পৰা নাই, কাৰণ অলপ প্ৰব্লেম চলি আছে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। আৰু সেইকাৰণে ভাবিলোঁ আজি সৰুকৈ এটা ব্লগ বনাই দিওঁ ঘৰতে। ঘৰখন দেখালোঁ আপোনালোকক, আৰু পথাৰবিলাক দেখালোঁ, ৰাস্তাবিলাক দেখালোঁ। আজিৰ ভিডিঅ'টো কেনে হ'ল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু নেক্সট আৰু 2-এদিনৰ ভিতৰত ধামাকাদাৰ ব্লগ এটা আহিছে, চাই থাকিব মোৰ ভিডিঅ'। আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ খান্তিও কৰি থ'ব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ ইয়াৰ আগৰ ভিডিঅ'টোত বহুত খান্তি মই মৰম পাইছোঁ আপোনালোকৰ ফালৰ পৰাই। আৰু এনেকৈ সদায় ছাপোৰ্ট কৰি যাব মোক, ভাল ব্লগ বনাই যাম মই। আজিলৈ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ত লগ পাইছোঁ। ধন্যবাদ, জয় অসম।